নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ ডিজিটেল আসাম 3.0। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ আপুনি নিজৰ নামটো চৰকাৰী টয়লেট লিষ্টত চাব পাৰিব, যি মাহেকত 18,000 টকাকৈ দিব আপোনাক বাথৰুমটো নিৰ্মাণ কৰাৰ নামত। বন্ধুসকল, যদি আপোনাৰ নামটো নতুন লিষ্টত আহে, আপুনি কেনেকৈ চেক কৰিব তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। তাৰ বাবে প্ৰথমতে আপুনি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ 2.0 ৱেবছাইটটোত আহিব লাগিব। ৱেবছাইটটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে চেক কৰিলে পাই যাব। আৰু লগতে ৱেবছাইটটোত আহি আপুনি ভিলেজ ৰিপৰ্টত ক্লিক কৰিব লাগিব। এই যিটো ভিলেজ ৰিপৰ্ট দেখিছে তাতে ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰাৰ পিছতে ইয়াতে প্ৰথমতে আহিছে চিলেক্ট ষ্টেট বুলি। ষ্টেটটো আপোনাৰ আসাম হ'ব। আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি দি দিব। মই ইয়াত বৰ্তমানৰ কাৰণে দি দিছোঁ। ব্লকটো আপুনি চিলেক্ট কৰি লয়, ব্লকটোত ক্লিক কৰি দিব। তাৰপিছত পঞ্চায়তত যাই কেনে পঞ্চায়তটো ক্লিক কৰি দিব। তাৰপিছত ভিলেজটো যিটো আছে আপোনাৰ ভিলেজটোৰ নামটো দি দিব। তাৰপিছত আপুনি ছাবমিট বাটনটো দেখিছে, এই ছাবমিটটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে এনেকুৱা এখন পেজ খোল খাই যাব। পেজটো খোল খোৱাৰ পিছতে আপুনি এই যিটো অৰেঞ্জ কালাৰ নাম্বাৰটো দেখিছে, এই নাম্বাৰটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনাৰ নামটো যদি ইয়াত আছে, তেতিয়াহ'লে আপুনিও যি মাহেকত 18,000কৈ দিব, সেই বাথৰুমৰ নামত আপুনি পইচাটো পাব। ইয়াতে আপুনি দেখিছে ইয়াতে বহুত লোকৰ নাম আছে। যদি আপোনাৰ নামটো ইয়াত আছে, তেতিয়াহ'লে আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী 18,000 টকাটো পাব। আৰু বন্ধুসকল, যদি আৰু কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে লাইক কৰি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কেনে কমেণ্ট কৰি জনাই দিব। আৰু যদি আপুনি সময়ে সময়ে আপডেট হৈ থাকিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' বন্ধুসকল, চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। তো আপুনি কেনেকৈ গম পালে কেনেকৈ আপোনাৰ নিজৰ নামটো চাব পাৰিব, এই ৱেবছাইটটোত গৈ আপুনি ঘৰতে চাব পাৰিব। চ' ৱেবছাইটটোৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব।